সকলোকে নমস্কাৰ জনাইছোঁ। মই আজি এটা পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই যোৱা দুদিনত যি দুটা বিজনেছ প্লেন দেখাইছিলোঁ আপোনালোকক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ, আজি সেই দুটাৰ পিছত আজি মই নতুন এটা স্কিমক লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি দেখাম আপোনালোকক মই বিজনেছ প্লেন ফাৰ্ম। এইটো হ'ল আপোনাৰ গটৰ হয়, মানে ছাগলী। আহকচোন আজি মই আপোনালোকক এইখিনি বুজাবৰ কাৰণে চেষ্টা কৰোঁ। আপোনালোকে অলপ ধৈৰ্য ধৰি মন দি চাব আৰু আপোনালোকৰ নিজৰ ফৰ্মত সেইখিনি নিজৰ অনুসাৰে ভৰাই যাব। কিন্তু মই আজিও মানে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক, মই যিটো এমাউণ্ট দেখাইছোঁ, যিখিনি কোৱাণ্টিটি দেখাইছোঁ, সেইখিনি আপোনালোকে ছেম টু ছেম হুবহু নভৰাব। আপোনালোকৰ যিখিনি নিজা প্ৰয়োজন অনুসাৰে হিচাপ হয়, সেই হিচাপ মতেহে ভৰাব। মোৰ মতে ভৰালে হয়তো আপোনালোক ভুলো হ'ব পাৰে। মই জাষ্ট আপোনালোকক নমুনাটো দেখাইছোঁ, উদাহৰণটো দেখাইছোঁ। সেইকাৰণে আপোনালোকে লক্ষ্য কৰিব, এইটো বিজনেছ প্লেন গট হয়, ছাগলী। একে থাকিলে এইখিনি SHG মেম্বাৰগৰাকীৰ নাম। ইয়াত মই আজি দিছিলোঁ ৰূপালী দাস। এইটো আহিলে তেওঁৰ MIS কোড গোটৰ, আৰু এইটো তেওঁ হ'ল আপোনাৰ লকছ কোড, যিটো ৰেজিষ্ট্ৰেশ্যন কোড হয় লকছৰ। এইটো কাৰেণ্ট ইকনমিক এক্টিভিটি। এইটোত মই তেওঁক ছাগলীকে দেখাইছোঁ, কিয়নো তেওঁ ছাগলীটো অলৰেডি কৰি আছে আৰু তেওঁ বৰ্তমান এইটো স্কিমৰ যোগেদি তেওঁ ছাগলী ব্যৱসায়টো অলপ বৃদ্ধি কৰিব বিচাৰিছে। সেইকাৰণে মই ছাগলীকে দেখাইছোঁ। এইটো চাওক, কাৰেণ্ট ইনকাম, মানে তেওঁ ছাগলী যিহেতু পালন কৰিয়ে আছে, সেইকাৰণে তেওঁ যিমানখিনি ইনকাম হৈ আছে বছৰেকীয়াত, সেইটো আপোনাৰ 48,000 দেখাইছোঁ, 48,000 দেখাইছোঁ। আপোনালোকৰ মতে সেইটো বেলেগো হ'ব পাৰে। ইয়াত চাওক, নেম অফ দি বিজনেছ হুইচ ইজ বিং প্লেন টু ষ্টাৰ্ট অৰ এক্সপাণ্ড, মানে তেওঁ কি নতুন ব্যৱসায় কৰিব বিচাৰিছে বা কি নতুন আগৰ ব্যৱসায়টোক বৃদ্ধি কৰিব বিচাৰিছে, সেইটো কথা সোধা হৈছে। ঠিক তেনেদৰে ইয়াতে আহিলে মই ছাগলীকে দেখাইছোঁ, সেইকাৰণে ছাগলীটো এক্সপাণ্ড বুলি দেখাইছোঁ, মানে ছাগলীটো বৃদ্ধি কৰিব বিচাৰে, ছাগলী ব্যৱসায়টো। ইয়াতে আহিলে টাইপ অফ বিজনেছ, মানে বিজনেছটোৰ প্ৰকাৰ। ইয়াতে ছেম আহিলে প্ৰডাকশ্যন, মানে উৎপাদন। আমি উৎপাদন কৰা বস্তুখিনি এনেকৈ ভৰাব লাগিব। আৰু ছাৰ্ভিচত আপোনাৰ হোটেল ব্যৱসায়, খোৱা বস্তু ব্যৱসায় এইখিনি পৰিব, আৰু ট্ৰেডিঙত গেলামাল দোকান, হাৰ্ডৱেৰ এইবিলাক পৰিব। ইয়াতে নেক্সট আহিলে ইনভেষ্টমেণ্ট প্লান, মানে বিনিয়োগ পৰিকল্পনা। যিখিনি তেওঁ ছাগলী ব্যৱসায়টোৰ কাৰণে নতুনকৈ কৰিব বিচৰা ব্যৱসায়টোৰ কাৰণে যিখিনি তেওঁৰ বিনিয়োগ হ'ব, টকা পইচাৰ লেনদেন হ'ব, খৰচ হ'ব, সেইখিনি ইয়াত ভাগ কৰি দেখাব লাগিব। আজি মই আপোনালোকক 10টা ছাগলীৰ হিচাপটো দেখাম, কাৰণ এইটো ফৰ্মত মানে ডিফল্ট হিচাপে আপোনাৰ 10টা ছাগলীয়ে দেখুওৱা আছে। মই সেইকাৰণে 10টা ছাগলীৰ ওপৰতে এইটো আজি ভিডিঅ'টো বনাইছোঁ। চাব, এই 10টা। ইয়াত আহিলে নেম অফ দি ৰ' মেটেৰিয়েল, মানে যিখিনি আমাক কেঁচা সামগ্ৰী লাগিব, যিখিনি নেচেচেৰী বস্তু, প্ৰয়োজনীয় বস্তু, সেইখিনি। ইউনিট প্ৰাইচ, মানে এটা বস্তুৰ দাম। ইউনিট ৰিকুৱায়াৰ্ড, মানে তেওঁক কিমান বস্তু দৰকাৰ হ'ব। আৰু এইটো হ'ল আপোনাৰ টোটেল কষ্ট। মই কালাৰ দি গৈছোঁ, কালাৰ অনুসাৰে আপোনালোকে বুজি পাব যে মই কালাৰ দি থকা বস্তুটোক আপোনালোকক বুজাই আছোঁ। নেক্সট চাব, গট কিট, মানে হ'ল ছাগলীৰ পোৱালি। তেওঁ যিহেতু ছাগলীৰ ব্যৱসায়টো কৰিবৰ কাৰণে সৰু পোৱালিৰ দৰকাৰ হ'ব, তেওঁক কিমানটা ছাগলী কিমান দামত পোৱালিৰ দৰকাৰ হ'ব, এইটো মই ভাগ কৰি দেখাইছোঁ। এতিয়া মই 10টা ছাগলীৰ এগেইনষ্টত এটা পোৱালিৰ দাম 2,000 টকা দেখাইছোঁ। এই 2,000 টকাক 10 টকাৰ লগত পূৰণ কৰাৰ পিছত, 10টাৰ লগত পূৰণ কৰাৰ পিছত হ'লগৈ আমাৰ 20,000 টকা। মানে পোৱালি কিনোতে তেওঁৰ খৰচ হ'ল 20,000 টকা। ইয়াত নেক্সট আহিলে গট ফিড, যিটো আমি ছাগলীৰ খাদ্য যিহেতু আমি ছাগলীক তেনেকুৱা কিনা খাদ্য অকল ঘাঁহে দিয়া যায়। যদি আপোনালোকৰ কিবা বেলেগ বেলেগ দিয়ে, সেইটো আপোনালোকে নিজৰ অনুসাৰে ভৰাব। মই এটা ঘাঁহৰ টোপোলা 10 টকাকৈ ধৰিছোঁ, আৰু এটা বয়সলৈ মানে ঘাঁহটো কিনাটো দেখাইছোঁ। সম্পূৰ্ণ ছাগলীৰ আমি পালন কৰা সময়খিনি দেখুওৱা নাই, মই এটা বয়সলৈ দেখাইছোঁ। মই 300টামান ঘাঁহৰ টোপোলা লাগিব বুলি দেখাইছোঁ, সেই অনুসাৰে 3,000 টকা হ'ল। নেক্সট আহিলে মেডিচিন। যিহেতু আমাক কিবা এটা জীৱ জন্তু আমি ঘৰত পোহাৰ পিছত বিভিন্ন বেমাৰ আজাৰ আহি পৰে, সেইকাৰণে আমি সেই বেমাৰ আজাৰৰ পৰা মানে ছাগলীখিনি ৰক্ষা কৰিবৰ কাৰণে যিখিনি মেডিচিন দিব লাগিব, সেইকাৰণে মই এটা বটলৰ দাম 400 টকা ধৰিছোঁ, আৰু 5টা বটল মোক দৰকাৰ হ'ব। সেই অনুসাৰে মোৰ হ'লগৈ 2,000 টকা। আপোনালোকৰ অনুসাৰে এইটো বেলেগো হ'ব পাৰে, লক্ষ্য কৰিব আপোনালোকে। নেক্সট চাব, হোম মেড ফিড, মানে ঘৰত ছাগলীখিনিৰ কাৰণে বনোৱা খাদ্য। আৰু মই যিহেতু ঘৰত কিবাকিবি খাদ্য চব্জি তব্জি থাকিব, সেইখিনি মই ঘৰৰ পৰাই দিম, সেইকাৰণে এই ফৰ্মখনত মই ইয়াত কোনো এমাউণ্ট ভৰোৱা নাই, মানে টকা পইচা খৰচটো দেখুওৱা নাই। যদি আপোনালোকৰ হয়, আপোনালোকে দেখাব পাৰিব। জাষ্ট নমুনাটো মই দেখাই গৈ আছোঁ আপোনালোকক। নেক্সটটো আহিলে মেডিকেল ছাপোৰ্ট,
মানে কাষ্ট্ৰেশ্যন ইটিচি বিভিন্ন থাকে। মেডিকেল ছাপোৰ্ট বুলি ক'লে আপোনাৰ ছাগলীটোৰ যিখিনি বেমাৰ আজাৰ হওক, ছাগলীখিনিৰ যিখিনি বেমাৰ আজাৰেই হওক, বা আমি কৃত্ৰিম প্ৰজনন কৰা বা কৃত্ৰিম প্ৰজনন কৰা, কাষ্ট্ৰেশ্যন খাহী কৰা, যিখিনি আমাৰ আনুষংগিক কাম থাকে, সেইখিনিৰ কাৰণে মই ধৰি লওক যিখিনি ডক্টৰৰ খৰচ আহিব, কিবাকিবি মেডিচিনৰ দাম, সেই অনুসাৰে মই 1500 টকা ধৰিছোঁ আৰু 8টা ধৰিছোঁ। ইয়াতে আপোনাৰ 2টা ছাগলী খাহী কৰাটো কাষ্ট্ৰেশ্যনটো দেখাইছোঁ আৰু 3জনী ছাগলীৰ আপোনাৰ মানে এআই কৰাটো দেখাইছোঁ, কৃত্ৰিম প্ৰজনন কৰা দেখাইছোঁ। সেই হিচাপত হ'লগৈ মোৰ 12,000 টকা। আপোনালোকৰ সেইটো বেলেগ হ'ব নিশ্চয়, আপোনালোকে এইমতে নকৰাব এমাউণ্টখিনি। জাষ্ট মই ফৰ্মুলাটো বুজাই দিছোঁ আপোনালোকক। নেক্সট আহিলে টোটেল ইনভেষ্টমেণ্ট, যিখিনি আমাৰ এই 10টা ছাগলী পোহাৰ কাৰণে যিখিনি আমাৰ ইনভেষ্টমেণ্ট হ'ল, এই টোটেল এমাউণ্টখিনি আমাৰ হিচাপ কৰি দেখুওৱা হৈছে 39,000 টকা, 39,000। দেখিছেনে আপোনালোকে? 39,000 এই গোটেইখিনি এমাউণ্ট লগ লাগি 39,000 হ'ল। এতিয়া কথা হ'ল ফাণ্ড ডিটেইলছ। আমি যি 39,000 বা 39,000 টকা খৰচ কৰিম ছাগলী ফাৰ্মখিনিৰ কাৰণে, আমাৰ পইচাটো আহিব ক'ৰ পৰা, মানে আমাৰ পইচা অহাৰ উৎসটো কি, সেই কথাটো ইয়াত সোধা হৈছে। আগৰ ফৰ্মখিনিতো মই তেনেকৈ বুজাই দিছোঁ, আপোনালোকে বুজি পাব নিশ্চয়। আৰু বুজি যদি নাপায় ভিডিঅ'টো ৰিৱাইণ্ড কৰি চাব, মানে আকৌ ৰিভাইজ কৰি চাব। ইয়াতে চাওক ফাণ্ড ফ্ৰম Mmua, মানে যিখন আঁচনিৰ ফৰ্ম আপোনালোকে ফিল আপ কৰি আছে, এইটো ডিফল্ট হিচাপে 10,000 টকা আহিবই, আপোনালোকক চৰকাৰে 10,000 টকা দিব। ইয়াত আহিলে ছেল্ফ কণ্ট্ৰিবিউশ্যন, মানে অকলটো 10,000 টকাত ছাগলী ফাৰ্মখন নহ'ব, সেইকাৰণে আপোনাৰ ঘৰৰ পৰা পকেটৰ পৰা খৰচ হ'ব। সেইটো দেখাবৰ কাৰণে মই কি কৰিলোঁ, টোটেল যিটো 39,000 টকা হ'ল, 39,000 টকা তাৰ পৰা এইটো মাইনাছ বিয়োগ কৰিছোঁ। কিমান কৰিছোঁ? 10,000 টকা। এই 10,000 টকা খৰচ মানে মাইনাছ কৰাৰ পিছত আমাৰ থাকিল 29,000 টকা। এই 29,000 টকাটোৱেই আমাৰ পকেটৰ খৰচ, মানে আমাৰ ঘৰৰ পৰা কৰা বিনিয়োগ। বুজি পালে আপোনালোকে? এতিয়া কিন্তু মুঠতে এই ঘৰটোত 39,000 টকাটোৱে দেখাব, টোটেল 39,000 টকা। নেক্সট আহিলে মাৰ্কেটিং এণ্ড চেলছ প্লেন, মানে আমাৰ ছাগলীখিনি পোহাৰ পিছত যি আমি ব্যৱসায়টো কৰাৰ পিছত আমাৰ মাংসটো বিক্ৰী হ'ব বা পোৱালি বিক্ৰী হ'ব, তাৰ হিচাপটো সোধা হৈছে। যিহেতু আপোনালোকে অলৰেডি ছাগলী ব্যৱসায় কৰি আছে বা মানে সুধিব আপোনালোকে জনা মানুহক, তথাপি মই অনুসাৰে মানে অলপ অনুমান কৰি এই ভিডিঅ'টো বনাইছোঁ। প্ৰডাক্ট এক্সপেক্টেড প্ৰডাকশ্যন ইন কেজি, এভাৰেজ চেল প্ৰাইচ, মানে 1 কেজি বা এটা বস্তুৰ দাম কিমান সেইটো, আৰু এইটো টোটেল চেলছ টাৰ্ণ অভাৰ, মানে তেওঁ বছৰটোত কিমান টকা আয় ইনকাম কৰিলে। ইয়াতে চাওক মিট মানে মাংস, আমি যিহেতু ছাগলীটো মাংসৰ কাৰণে আমি পালন কৰিছোঁ। এতিয়া ধৰি লওক মোৰ 10টা ছাগলীৰ পৰা মই 8টা বা 9টা ছাগলীটো মাংসটো দেখাইছোঁ, কাৰণ আমাৰ কিবা কাৰণত কোনোবাটো ছাগলী মৰি যাবও পাৰে, সেইকাৰণে 8টা 9টামান দেখাই মই গড়ে মই 7 কেজিমান মাংস দেখাইছোঁ 8টা 9টা ছাগলীত, তেতিয়া আপোনাৰ 60 কেজি হৈছে। আৰু তাৰপিছত আমাৰ যিহেতু ইয়াত থলুৱা বজাৰত 700 টকা 600 টকা এনেকুৱা আপোনাৰ খাচী মাংসৰ মাটনৰ দাম হৈ আছে, সেই অনুসাৰে মই 700 টকা এটা গড় এভাৰেজ মূল্য ধৰিছোঁ। সেই হিচাপত মোৰ ছাগলী মাংস বিক্ৰী কৰি পালোঁ মই 42,000 টকা। আপোনালোকৰ অনুসাৰে বেলেগ হ'ব, জাষ্ট বুজি লওক কথাখিনি। ইয়াত নেক্সট আহিলে গট কিডছ, মানে ছাগলী পোৱালি। যিহেতু আমি এআই কৰিম, আমি কৃত্ৰিম প্ৰজনন কৰিম, বা আমাৰ ঘৰতে বেলেগকৈ হ'লেও মানে ছাগলী পোৱালিৰ জন্ম হ'ব, সেইকাৰণে মই 18টা পোৱালি জন্ম হোৱাটো দেখুৱাইছোঁ। 18টা পোৱালি মই বিক্ৰী কৰিলোঁ 2,000 টকা। এই 2,000 টকাত এটা পোৱালি বিক্ৰী কৰাৰ পিছত মই পালোঁ কিমান? 37,000 টকা। মুঠতে মই ছাগলী ফাৰ্মখনৰ পৰা মই 37,000 টকা ছাগলী পোৱালি বিক্ৰী কৰি পালোঁ, আৰু মাংস বিক্ৰী কৰি পালোঁ 42,000 টকা। এতিয়া নেক্সট আহিলে ইয়াতে এডিশ্যনেল ইনকাম পাৰ ইয়েৰ। মই মোৰ ফালৰ পৰা তেনেকুৱা ছাগলীৰ পৰা এডিশ্যনেল ইনকাম মই বিচাৰি নাপালোঁ। তাৰমানে ধৰি লওক কিবাকিবি যদি আপোনালোকে হয় তেনেকুৱা আপোনালোকৰ এডিশ্যনেল ইনকাম ছাগলীৰ পৰা, সেই এমাউণ্টটো কি হয় আপোনালোকে ইয়াত ভৰাব, এই ঘৰটোত, খালী ঘৰটোত। নেক্সট আহিলে ছাবমিটেড বাই, মানে ফৰ্মখন কোনে ছাবমিট কৰিব, তেওঁৰ চহী কৰিব ইয়াত। আৰু এইটো আপোনাৰ ছিগনেচাৰ অফ দি SSG মেম্বাৰ, যিগৰাকী সদস্যৰ এখন ফৰ্মখন হয় তেওঁ এইখিনিত চহীটো কৰি দিব। আৰু আপোনালোকে এই সেউজীয়া ঘৰত যিটো দিলে ভেৰিফাইড বাই, এই ঘৰটোত কোনো কাৰণত আপোনালোকৰ একো নিলিখিব। এইটো সম্পূৰ্ণ অফিচিয়েল ঠাই হয়, অফিচৰ ছাৰ বাইদেউসকলে এইখিনি মানে ভেৰিফিকেশ্যন কৰাৰ পিছত চহী কৰিব, আপোনালোকে এই ঘৰটোত নভৰাব। আৰু বৰ্তমান মই ছাগলীৰ যিখন ফৰ্ম ভৰাই আছোঁ, তাৰ নেক্সট পেজটো মোৰ ইয়াত
ছেটিঙৰ কাৰণে খেলি মেলি হ'ল, এইটো আপোনাৰ এপ্ৰুভ এণ্ড ৰিজেক্টেড কমেণ্ট, এইটো ঘৰটো আপোনালোকে আৰু একো নভৰাব, সেইটো সম্পূৰ্ণ ব্লেংক কৰি ৰাখিব। মুঠতে আপোনালোকৰ ছিগনেচাৰ SHG মেম্বাৰখিনিলৈ আপোনালোকৰ কৰণীয় কাম, আপোনালোকে সেইখিনি কৰি আপোনালোকৰ প্ৰয়োজনীয় ফৰ্মখিনি নিৰ্দিষ্ট মানুহৰ হাতত জমা কৰিব। আৰু ইমানখিনি ভিডিঅ' ধৈৰ্য ধৰি চোৱাৰ কাৰণে মই ধন্যবাদ জনালোঁ। আশা কৰিম আগলৈ এনেকুৱা চৰকাৰী আঁচনিৰ বিভিন্ন খা খবৰ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এইটো প্ৰগ্ৰামটো যোৱাৰ পিছত হয়তো আপোনালোকে এইখিনি ভিডিঅ' নাচাবও পাৰে, সেইকাৰণে তাৰ আগত আপোনালোকে এই ভিডিঅ'খিনি যাতে আগলৈ তেনেকুৱা ভিডিঅ' পায় তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।